সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু আজি ৰাতিপুৱা 6টা বজাতে ৰেডি হৈ ওলাইছোঁ নগাঁৱলৈ কাৰণ নগাঁৱলৈ যোৱাৰ কাৰণটো হ'ল মৃত্যুঞ্জয় মন্দিৰ চাবৰ কাৰণে ওলাইছোঁ যিহেতু এতিয়া শাওণ মাহ গতিকে ভাবিছোঁ এবাৰ সেই মন্দিৰভাগ চাই আহোঁ কাৰণ মই আগতে যোৱা নাই আৰু তেজপুৰৰ পৰা যোৱা নহ'লে সেইকাৰণে এতিয়া যাবলৈ ওলাইছোঁ আৰু আপোনালোককো দেখাম গতিকে আজি ভিডিঅ'টো আপোনালোকে চাই থাকিব। ভিৰ হৈছে মই মন্দিৰৰ ভিতৰত একো ভিডিঅ' কৰিব নোৱাৰিলোঁ কাৰণ মন্দিৰৰ ভিতৰত ভিডিঅ' কৰাটো এলাও নহয় আৰু বহুত বেছি বৰষুণ দিছে বতৰ বহুত বেছি বেয়া সেইকাৰণে মই একো ভিডিঅ' ভালকৈ কৰিব পৰা নাই। এতিয়া মই ইয়াৰ ছাইডত ৰৈ আছোঁ এওঁ ৰূপক লৈ গৈছে ভিতৰলৈ গতিকে আৰু চাওঁ মই আপোনাক কি দেখুৱাব পাৰোঁ। সেৱা কৰি আহিলেগৈ ইয়াত কোনে দিলে হা নমো আৰু এওঁ গৈছে এতিয়া তেওঁ অহালৈকে আমি ইয়াতে এতিয়া ৰৈ আছোঁ অলপ পিছত আমি ওলাম আৰু মন্দিৰৰ পৰা আৰু চাওঁ বৰষুণটো কমিলে অকণমান বাহিৰৰ পৰা আপোনালোকৰ ভিউটো মই দেখাই দিম। বৰ্তমান বৰষুণ দি আছে সেইকাৰণে বাহিৰলৈ যাব পৰা নাই চাওঁচোন অকণমান ৰৈ দিওঁ বৰষুণটো কমিলে মই বাহিৰৰ পৰা আপোনালোকক মন্দিৰৰ অকণমান বাহিৰটো মই দেখাই দিম। খাবলৈ সোমাইছিলোঁ সেয়া খাই মেলি আজৰি হৈছোঁ এতিয়া আকৌ আমি গাড়ীত আকৌ জাৰ্ণি ষ্টাৰ্ট কৰিম। এয়া বোকাখাট আহি পালোহি আৰু গোটেই ৰাস্তা মানে সি শুই আহিছে আৰু মই বিশেষ একো বেছি ভিডিঅ' কৰিবলৈও নহ'লে এতিয়া ইয়াতে চাহ একাপ খাই লওঁ আৰু তাৰপিছত যাওঁ অলপ ভাগৰ লাগিছে কাৰণ আচলতে একেদিনাখনি ঘূৰি অহা হৈছে যে সেইকাৰণে অকণমান ভাগৰো লাগিছে। কাজিৰঙাত সোমাম বুলি ভাবিছিলোঁ কিন্তু দেৰি হৈ যাব সেইকাৰণে নোসোমালোঁ। এতিয়া গতিকে ঘৰে গৈ আছোঁ আৰু এতিয়া এয়া কফি আনি দিলে কফি খাই লওঁ আৰু তাৰপিছত আকৌ দেখাই আছোঁ।
আহি পালোহি ভাগৰো লাগিছে সেইকাৰণে অকণমান শুই দিছিলোঁ এতিয়া ভাল লাগিছে সেইকাৰণে শুই দিয়াৰ পাছত আচলতে দিনটো এনেকৈ জাৰ্ণি কৰি আছিলোঁ যে সেইকাৰণে অকণমান ভাগৰ লগা নিচিনা লাগিছিলে ৰূপো শুই গৈছিলে সেইকাৰণে ময়ো তাৰ লগতে অকণমান শুই দিলোঁ আৰু ভিডিঅ'টো আজি বেছি দীঘলীয়া নকৰোঁ ইমানতে আজি মোৰ ভিডিঅ'টো মই সামৰণি মাৰিছোঁ নতুন এটা ভিডিঅ' লৈ পুনৰ আহিম আজি যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে প্লিজ মোৰ চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ তেতিয়াহ'লে আহিছোঁ ধন্যবাদ শুভৰাত্ৰি